নমস্কাৰ। আজি এই পবিত্ৰ দিনটোত অসমৰ এগৰাকী মহান বীৰ বিশ্ববীৰ জন্মগ্ৰহণ কৰিছিল, যিজন মহাবীৰেই আমাৰ এই অসমখনক একতাৰ ডোৰেৰে বান্ধি বৰ অসম গঢ়াৰ ক্ষেত্ৰত আৰু পুৰুষাৰ্থ কৰিছিলে। সেই মহাবীৰজন আপোনালোকে নিশ্চয় জানেই, সেইজন হৈছে আমাৰ বিশ্ববীৰ চিলাৰায়। মই বৰ্তমান উপস্থিত আছো চিমেণ্ট চাপৰিৰ চিলাৰায় ভ্ৰমণত। আজিৰ দিনটোত বিভিন্ন কাৰ্যসূচীৰে চিলাৰায় দিৱসৰ উদযাপন কৰা হ'ব। আজি আমি অসমীয়া হিচাপে পৰিচয় দিছোঁ মহাপুৰুষ শংকৰদেৱৰ কাৰণে, আৰু সেই শংকৰদেৱক বিশ্ব মহাবীৰ চিলাৰে সম্পূৰ্ণ সংৰক্ষণ দি তেওঁৰ যিটো এঘৰণীয়া নাম ধৰ্ম, সেই নাম ধৰ্ম প্ৰচাৰত এই কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ অৰিহণা যথেষ্ট আছে। আৰু য'ত ধৰ্ম প্ৰচাৰৰ যিখিনি সুবিধা দিব লাগে, সেই সুবিধাখিনি আমাৰ সেই কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে সেইখিনি দিছিল, যাৰ কাৰণে আজি আমি এই একশৰণীয়া নাম ধৰ্মৰ যোগেদি অসমীয়া সমাজটো বৰ অসম হিচাপে আমি পৰিচয় দিব পাৰিছোঁ। গতিকে শংকৰদেৱৰ লগতে আমি বিশ্ব মহাবীৰ চিলাৰায়ক আমি স্মৰণ কৰাটো অতি দৰকাৰ, যিহেতু যি সময়ত সেই আমাৰ শংকৰদেৱে এই ধৰ্ম প্ৰচাৰ কৰিছিল, সেই প্ৰচাৰ কৰাত আমাৰ উজনি অসমত তেওঁলোকে নিৰাপত্তা অনুভৱ নকৰি পশ্চিমৰ সুদূৰ সেই কমতা কোচ ৰাজ্যত তেওঁলোকে প্ৰৱেশ কৰি এই ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে তেওঁলোকে সুযোগ পাইছিল। গতিকে এই বীৰজনক আমি কিন্তু যেনেদৰে আমি উদযাপন কৰিব লাগিছিলে জাতি জনগোষ্ঠীসকলে, কিন্তু আমাৰ সেইখিনি কৰাটো আমি পৰিৱৰ্তিত নহ'ল। অকল কোচ ৰাজবংশীসকলেহে এই উৎসৱটো তেওঁৰ আজি জন্ম জীৱনটো পালন কৰা দেখা পৰিলক্ষিত হৈছে। এইটোৰ কাৰণে দুখ লাগে, যিহেতু অসমীয়া সমাজখনক ভাষা কলা সংস্কৃতিৰ গড় দিওঁতা হিচাপে শংকৰদেৱ, আৰু সেই শংকৰদেৱক ৰক্ষণাবেক্ষণ দি ধৰ্ম প্ৰচাৰ কৰাৰ সুবিধা দিয়া ব্যক্তি হৈছে মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়। গতিকে আমি তেখেতৰ আজি পবিত্ৰ জন্ম দিৱসত আমি সকলোৱে শুভেচ্ছা আশা কৰিছোঁ অসমৰ জাতি জনগোষ্ঠীসকলে এই দিৱসটো পালন কৰি অসমৰ বৰ ভেটি গঢ়াত সহায় বা অৰিহণা যোগাব। ধন্যবাদ। এয়া আছিল আমাৰ চন্দ্ৰকান্ত ৰায় ছাৰ, আৰু তেখেতে এটা কথা ক'লে, যিধৰণে আমাৰ বীৰ চিলাৰায়দেৱৰ প্ৰসাৰ প্ৰচাৰ হ'ব লাগিছিল, যিধৰণে চিলাৰায়দেৱক অসমৰ ৰাইজে চিনি পাব লাগিছিল, যিধৰণে আজিৰ দিনটোত আপোনাৰ উদযাপন কৰিব লাগিছিল তেখেতৰ দিনটো উলহ মালহেৰে, কিন্তু আজিৰ দিনটোত সেই পৰিৱেশ অসমত হোৱা নাই। গতিকে চিলাৰায়দেৱৰ ওপৰত অসম চৰকাৰ বা অসমৰ ৰাইজৰ বহুত কৰিবলগীয়া আছে। তেখেতে অসমৰ হকে বহুতো আচলতে আমাক অসমখনক বহুতো দি গৈছিল, কিন্তু তেখেতৰ সেই দি যোৱা মূল্য আজি অসমীয়া ৰাইজে পাহৰণিৰ গৰ্ভত গৈছে। গতিকে এই সভাতে আমি লগ পাইছোঁ চমকম হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰী। ছাৰ, আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ জৰিয়তে বীৰ চিলাৰায়ক বিশ্ববীৰ আখ্যাৰে কিয় বিভূষিত কৰা হৈছে, এই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ছত্ৰপতি শিৱাজী, নেপোলিয়ন বোনাপাৰ্ট আৰু এই বোনাপাৰ্ট আৰু বিশ্ব মহাবীৰ চিলাৰায়, এই তিনিগৰাকী বীৰৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ বীৰজনে হৈছে চিলাৰায়। আৰু চিলাৰায়ৰ জন্ম জয়ন্তীটোক তেওঁৰ বীৰজনাৰ এই সন্মানাৰ্থে এই জন্ম জয়ন্তী পালন কৰা হয়। কিন্তু এইটো ক্ষেত্ৰত কেৱল কোচ ৰাজবংশীসকলেহে এই বীৰজনাৰ জন্ম জয়ন্তী পালন কৰা আমি দেখিবলৈ পাওঁ। কিন্তু ইতিমধ্যে আমি কোচ ৰাজবংশী সন্মিলনত বিভিন্ন দাবী উত্থাপন কৰাৰ পিছতহে এতিয়া প্ৰায় জিলাই জিলাই এই জন্ম জয়ন্তী পালন কৰিবলৈ দেখিবলৈ পাইছোঁ। তথাপিও দুৰ্ভাগ্যৰ কথা
এই ৰাষ্ট্ৰ গঠনত অৰিহণা যোগোৱা বিশ্ব মহাবীৰ জনাৰ এই জন্ম জয়ন্তীটো যেনেধৰণে পালন কৰিব লাগে বা বিভিন্ন অসমৰ জাতি জনগোষ্ঠীয়ে যেনেধৰণে সহযোগ বা পালন কৰিব লাগে এই ক্ষেত্ৰত কিন্তু আমি কৃপণালী নাইবা সহযোগ কৰাৰ অভাৱ দেখিবলৈ পাইছোঁ। গতিকে আমাৰ আহ্বান জোনাই জিলা কোচ ৰাজনৈতিক সন্মিলনীৰ তৰফৰ পৰা সকলো জাতি জনগোষ্ঠীয়ে মহাবীৰজনাক সন্মান জনাবৰ কাৰণে আৰু এই জন্ম জয়ন্তী পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। ধন্যবাদ। এয়া আছিল আমাৰ হৰজিৎ ৰায়চৌধুৰী, তেখেতেও একেটাই আহ্বান জনাইছে। আজি জোনাই জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে চিমেণ্ট চাপৰি চিলাৰায় ভৱনত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আচলতে এটা জাতিৰ যথেষ্ট সমস্যা থাকে, জোনাইত কোচ ৰাজবংশী জনগোষ্ঠীৰ যথেষ্ট সমস্যা আছে। গতিকে এই সমস্যাসমূহ কোচ ৰাজবংশী সংগঠনটোৱে একত্ৰিত কৰি কোচ ৰাজবংশী সমস্যা আৰু জনজাতিকৰণ লগতে ইয়াত ভূমিপত্তা আদিকে কৰি বিভিন্ন সমস্যাই জাতিটোৰ সন্মুখীন হৈ আহিছে। গতিকে এই অসংগঠিত জাতিটোক আজি পবিত্ৰ দিনটোত জোনাই কোচ ৰাজবংশী সন্মিলনীয়ে যাতে একত্ৰিত কৰি জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত এটি সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰে তাৰ কাৰণে কামনা কৰিলোঁ। আজি যিহেতু বিশ্ব বীৰ চিলাৰায় পবিত্ৰ 515 সংখ্যক জন্ম জয়ন্তী আৰু এই দিন সকলোকে শ্ৰদ্ধা জনাই আজি এই ভিডিঅ'টো ইমানে সামৰিছোঁ। চিমেণ্ট চাপৰি বীৰ চিলাৰায় ভৱনৰ পৰা তেন্তে লগ পাম পুনৰ এটি নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, জয় আই।